तेरा बाप आया হে কিবা কলি হে নাই নাই একো নাই একো কোৱা নাই ক'বলৈ মুখ থাকিলেহে কবি মুখটো আছে আৰু ক'বওতো পাইছোঁ চল আকৌ মুখে মুখে কথা কৈছ হা কেইটা বাজিল দেখিছ নাই তই কেনেকৈ বা দেখিম তুমিতো কোৱাই যাচোন টোপনিৰ পৰা উঠিলোহে মই আৰু শুই থকা সময়ত চকুটোতো বন্ধ থাকে মাছটো নহয় যে চকু খুলিয়ে শুই যাম তেনেহ'লে মই কেতিয়া সময়টো চাম কোৱাচোন তুমি আকৌ ডাঙৰ ডাঙৰ কথা যিটো সুধিছ সেইটো ক 12টা বাজিল এই সময়ত সূৰ্য ক'ত থাকে জান মাথাৰ ওপৰত সূৰ্য কোনফালে উদয় হয় দেখিছনে কোনোবা দিন কি যে প্ৰশ্নবিলাক কৰি আছে সৰু পোৱালীবিলাকৰ নিচিনা সৰুৰ পৰা পঢ়িয়ে আহিছোঁচোন সূৰ্য পূব দিশে উদয় হয় আৰু পশ্চিম দিশে অস্ত যায় বুলি বাহ শুনি শান্তি পালোঁ এতিয়া কচোন কোনটো পূব দিশ আৰু কোনটো পশ্চিম দিশ কি হ'ল দম বাহিৰ হৈ গ'লতো এতিয়া মোবাইলত কম্পাছটো ডাউনলোড দি ইফালে ইফালে ঘূৰিছা কোনটো পূব দিশ কোনটো পশ্চিম দিশ চাল্লা সেইকাৰণে কওঁ ৰাতিপুৱা সোনকালে উঠ আৰু সূৰ্য কোনফালে উদয় হয় চা তেতিয়া গম পাবি কোনটো পূব আৰু কোনটো পশ্চিম এই যে সৰুৰে পৰা মানুহৰ পৰা লাহে লাহে গৰুলৈ বিৱৰ্তিত হৈ আছ এই বিৱৰ্তিত জীৱনত কেতিয়াবা সূৰ্যটো দেখা পাইছনে তই হা অঁ দেখিছোঁ কেতিয়া দেখিছ বাবা শুই শুই টোপনিত হা নাই নিজৰ চকুৰে দেখিছোঁ ইউটিউবত ৰাইজ অফ ছান চাহ সঁচা কৈছোঁ তোৰ নিচিনা গৰু আৰু মই জীৱনত দেখা নাই পোৱা দেই নাই তই কি কৰ কচোন না তই ঘৰৰ কিবা কাম কৰ না তই পঢ় অকল সেই মোবাইলটোৰ লগত পিঠিত ফেভিকল লগাই অকল শুই পৰি থাক নাই তই কি কৰ মোক কচোন মোবাইলত ইমান হা পাবজি খেলোঁ আকৌ এই পাবজি নে চবজি এইটোচোন ভাৰতত বেন কৰি দিলে তই আকৌ কেনেকৈ খেলি আছ হা বেন কৰিলে কি হ'ল VPN লগাই খেলোঁ বেন কৰি দিলে হ'লেও তই এই 2 নম্বৰী কৰিবলৈ এৰা নাই ন জানো কি পাপ কৰিছিলোঁ কি খাই জানো তোৰ মায়েৰে জন্ম দিছিলে 1 নম্বৰী বাপেৰৰ 2 নম্বৰী ল'ৰা চালা আৰে 2 নম্বৰী হ'লে কি হ'ল প্ৰডাক্টটোতো তোমাৰেই কোম্পানীৰ হয় ন তোক কৈ লাভ নাই বুজিছ হে তই একেই থাকিবি 2 নম্বৰী কৰা খুচিতে চাহ খাবলৈ আহে নাযাছোঁ উঠিলোহে লোৱা যোৱা থাক নালাগে মই গৈছোঁ তুমি ইয়াতে থাকা দেউতা ক বাইকৰ চাবি পাত দিয়াচোন কিয় এই বন্ধখনত বাইকৰ চাবি লৈ কি কৰিবি তই হা ঘৰত থাকি আৰু ভাল লগা নাই অলপ বাইকখন লৈ ওলাই যাম দিয়া না টুইং কৰি যাম আৰু টুইং কৰি আহি যাম ঘৰত মালিচ কৰা তেলটো আছেনে নাই চাচোন কি কৈ আছা তুমি এইবিলাক আৰু ভলিনি স্প্ৰেটো আছেনে নাই সেইটো চাচোন আৰু ফ্ৰিজত 1 গামলামান পানী থৈ দে বৰফ হ'বৰ কাৰণে মই কি বিচাৰিছোঁ আৰু তুমি কি বকি আছা অথনিৰ পৰা উল্টা ফুল্টা উল্টা ফুল্টা একো বকা নাই মই পৃথিৱী 12টা এটাত আৰু এতিয়া এই বন্ধখনত তই ওলাই যাব আহিছ হা পুলিচৰ লাঠি তোৰ 10 ইঞ্চিৰ চিনা আৰু 15 ইঞ্চিৰ কমৰত এনেকুৱাকৈ পৰিব ন টুইং কৰি যোৱা আৰু টুইং কৰি আহা ওলাই যাব সেইকাৰণে ঘৰত আহি মালিচ কৰিবলৈ আৰু বিক মাৰিবলৈ এইবিলাক এভেইলেবল আছে নাই সেইটো কাৰণে সুধি আছিলোঁ ওলাই যায় সি থাক নালাগে নাযাওঁ আই লাভ মাই বডি ভেৰি মাছ ঐ অঁ কোৱা তোৰ লগত মোৰ অলপ কথা আছে অঁ কোৱা নিচা কি বস্তু জান তই অঁ জানো 7টা সুৰৰ ভিতৰত 7 নম্বৰ সুৰটো হ'ল নিচা সা ৰে গা মা পা ধা নিচা কিয় মাৰিলা পাগলামি কৰি আছ যে সেইটো কাৰণে মই তোক সুধিলোঁ যে নিচা কি বস্তু আৰু তই কি ক'লি নিচা হ'ল এনেকুৱা এটা বস্তু যোনটো এৰি থকাটো ইম্পচিবল বুজিছ অঁ আচ্ছা তই সঁচাকৈ কচোন তই কি নিচা কৰ
চা বন্ধু হিচাপে চববিলাক শ্বেয়াৰ কৰাটো দৰকাৰ ক কি নিচা জীৱনতো নকৰোঁ এই চবৰ পৰা মই 2 কিলোমিটাৰ দূৰত থাকোঁ জানা আৰু তুমিওতো কৈ থৈছা ন এইবিলাক নিচা চিচা নকৰিবলৈ নাই মোৰ কোনো নিচাই নাই স্মোক ড্ৰিংকছ এইবিলাক একো নিচা নকৰ তই নাই অ' দেউতা নকৰোঁ মই একো নিচা তেনেহ'লে তই কিয় কলেজত পঢ়ি আছ কিয় হোষ্টেলত থাক তই চব কথা যদি মোৰ মতে মানি চল ছি 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 ধিক্কাৰ তোক কলেজ ষ্টুডেণ্ট বুলি কোৱা মোৰ ছি চা বন্ধুৰ নিচিনাকৈ তোক মই এতিয়া সুধি আছোঁ নিচা চিচা কৰ নে নকৰ কৈ দে চা বুজিবইতো পাৰিছ ময়ো অলপ স্মোক ড্ৰিংকছ চিংকছ এইবিলাক কৰোঁ আৰু এতিয়া ঘৰত এইবিলাক একোৱে এভেইলেবল নাই থাকিবই পৰা নাই ৰাতিপুৱা নুফুকিলে মোৰ একদম পেটটোৱে চাফা নহয় সেইকাৰণে বন্ধুৰ নিচিনাকৈ তোৰ ওচৰত বিচাৰি আহিলোঁ নাই অ' দেউতা মই একো এইবিলাক নিচা চিচা নকৰোঁ আচ্ছা হ'ব দে নকওঁ যদি কিনো ক'ম আৰু দেউতা অঁ ক আচলতে দেউতা তুমি মোক আগতো এনেকৈ বন্ধু হিচাপে চববিলাক শ্বেয়াৰ কৰিবলৈ কৈছিলা তাৰপিছত মই যি ক'লোঁ তুমি মোক যেনেকৈ তবলা বজালা মই ভয় খাই গৈছিলোঁ আৰু আজি তুমি ইমান চিৰিয়াছ মই সঁচা ভাবিবই পৰা নাই সেইকাৰণে সঁচা কথাই কৈছোঁ মই অলপ নিচা কৰোঁ অলপ ক'লেও অপমান হ'ব আৰু একদম উচ্চ লেভেলৰ আৰু নিচাখোৰ যাক কয় বুজিবইতো পাৰিছা ছায়েন্সৰ ষ্টুডেণ্ট কিমান টেনশ্যন কিমান ষ্ট্ৰেছ আৰু তাৰ উপৰি হোষ্টেলত থাকোঁ পূৰা একদম উচ্চ লেভেলৰ নিচা কৰোঁ আৰু একদম স্মোক ড্ৰিংকছ পূৰা আনলিমিটেড আৰু এই লকডাউন হ'ব বুলি পূৰা বেগত ষ্ট'ৰ কৰি ৰাখিছোঁ তো অলপ দে না আৰে অলপ কিয় তুমি আজি মোক বন্ধুৰ নিচিনাকৈ খুজিছা পূৰা বেগটোৱে লৈ যোৱা ইয়াতে তোমাৰ 20 পেকেট চিগাৰেটৰ পেকেট 10 পেকেট বিড়িৰ পেকেট আৰু ড্ৰিংকছ নাই কালি ৰাতি শেষ কৰি পেলাই বহুত দিন ধৰি চাই আছোঁ তোক বাথৰুমত বিড়ি চিগাৰেটৰ গোন্ধ কাপোৰত গোন্ধ নিচা কৰ হা ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰক খুব বেছিকৈ শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্টত গৈ জনাওক আৰু যোনে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেওঁলোকে গৈ মোক ফ'ল' কৰক লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতো মই কিছুমান ভাল কণ্টেণ্ট দি থাকোঁ তো জল্দি যায় সকলোৱে ফ'ল' কৰক আৰু আপোনালোকে প্লিজ সাৱধানে থাকক মাস্ক পিন্ধক হাতবিলাক চেনিটাইজ কৰক প্ৰয়োজন নহ'লে বাহিৰলৈ ওলাই নাযাব আৰু ক'ভিডৰ ৰুলবিলাক মানি চলক আৰু প্লিজ এই চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক যাতে নতুন ভিডিঅ' আহিলে আপডেটবিলাক সকলোতকৈ আগত পায় চ' লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল